নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ফেক আছামিজ শৰ্মা ইউটিউব চেনেললৈ। আৰু আজি মই এই ভিডিঅ'টো আপোনালোকৰ লগত আলোচনা কৰিম ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমৰ ওপৰত। যদি কাৰোবাৰ এই ছিষ্টেমক লৈ অলপো প্ৰব্লেম নাই তো ভিডিঅ'টো নোচোৱাই ভাল, আৰু যদি কাৰোবাৰ এই ছিষ্টেমটো সহ্য নহয় তো ভিডিঅ'টো শেষলৈ চাই থাকক। ছুইজাৰলেণ্ডৰ টোটেল পপুলেশ্যন যিমান তাতকৈ বেছি ইঞ্জিনিয়াৰ ইণ্ডিয়াই প্ৰডিউচ কৰে, আৰু ৰিচাৰ্চ এণ্ড ইনোভেশ্যনত ছুইজাৰলেণ্ড নাম্বাৰ 1 আৰু ইণ্ডিয়া টপ 50টো নাহে। ইণ্ডিপেণ্ডেঞ্চৰ পিছত ইণ্ডিয়াৰ এটা নোবেল প্ৰাইজ নাই ছায়েন্সৰ, আৰু USA টো 100+ হৈ গৈছে। ASER ৰিপৰ্টত 83% এডুকেটেড ইণ্ডিয়ান আনএমপ্লয়মেণ্ট। আজিৰ দিনত আমাৰ স্কুল কলেজত কেনেকৈ প্ৰেছাৰ ল'ব পাৰি সেইটোৱে শিকাই আছে, প্ৰেছাৰ কেনেকৈ হেণ্ডল কৰিব পাৰি সেইটো শিকোৱা নাই। ইনোভেশ্যন বোলা শব্দৰ নামেই নোলায় এই ছিষ্টেমত। এডুকেশ্যন ছিষ্টেমটো এনেকুৱা হৈছে যে বাঘ, ভালুক, হাতী, ঘোঁৰা, মাছ, সাপ চব একলাইন কৰি দিছে আৰু চবকে গছত উঠিব দিছে। তাৰে কিছুমানে গছত উঠিব পাৰিছে আৰু কিছুমানে নোৱাৰিছে। যিসকলে গছত উঠিব পাৰিছে সেইসকলক টপাৰ বুলি ধৰিছে তাহাঁতৰ দৃষ্টিত, আৰু যিসকলে নোৱাৰিছে সেইসকলৰ একো নাই বুলি ভাবিছে। তো এডুকেশ্যন ছিষ্টেমে ৰিয়েল টেলেণ্টটো ধৰিব পৰা নাই এজন ষ্টুডেণ্টৰ। এডুকেশ্যন ছিষ্টেমৰ মেইন উদ্দেশ্যটো হ'ব লাগে ব্ৰেইনটোক ট্ৰেইন কৰা, ব্ৰেইনটোৰ চিন্তা শক্তিটো বঢ়োৱা। তো আমাৰ চিন্তা শক্তি কম আহে দিছে, বহুত ওপৰততো চিন্তা কৰিব নোৱাৰা কৰি দিছে। আমাৰ এটাই শিকাইছে পঢ়িব লাগে আৰু চৰকাৰী চাকৰি কৰিব লাগে, তো বহুত ওপৰত কোনো চিন্তা কৰিব পৰা নাই। 30-40 বছৰ আগত যিখন কিতাপ আছিল আজিও সেইখনে কিতাপ হৈছে। দুনিয়া বহুত চেঞ্জ হৈ গ'ল, কিন্তু কিতাপ যিখন আছিল সেইখনে থাকি গ'ল। আজি আমাক হিষ্টৰীত পঢ়াই আছে কেনেকৈ এজন ৰজাই আন এজন ৰজাক মাৰি তেওঁৰ শাসন গ্ৰহণ কৰিছিল। তো সেইবোৰ জানি আমি কি কৰিম ন? সেইনে কি আমি ইণ্টাৰভিউ দিব যাওঁতে যোনে আমাক ইণ্টাৰভিউ লৈ আছে তাক মাৰি পেলাই তাৰ ছিটটো পাম? লাগিলে যিবোৰ সেনেকুৱা বস্তুবোৰ লাগিলে আমি গুগলত মাৰিলে গুগলতে পাওঁ। আজিকালি মোবাইল চবৰ হাতে হাতে থাকে। মেথছত আছে A+B² = A² + 2AB + B²। এই ফৰ্মুলাটো ৰিয়েল লাইফত ক'ত এপ্লাই হয় সেইটো কোনেও ক'ব নোৱাৰে। আৰু যিসকলে সুন্দৰ পাছেই সত্য নেতালৰ কথা কৈ থাকে তাহাঁতক কওঁ সুন্দৰ পাছেই সত্য নেতালা জন্মহে ইণ্ডিয়াত হৈছে, আৰু বেছিকখিনি ইণ্ডিয়াত পঢ়িছে, বাকী চব বাহিৰতে পঢ়িছে। আমি যি বেছিভাগ ছাকচেছফুল পাৰ্চনক চিনি পাওঁ সেইকেইটা আমাৰ এই এডুকেশ্যন ছিষ্টেমৰ ট্ৰেফিকত ফচা নাই। সি লাগে বিৰাট কোহলিয়ে হওক বা শচীন তেণ্ডুলকাৰে হওক, অমিতাভ বচ্চনে হওক বা আমিৰ খানে হওক বা নৰেন্দ্ৰ মোদীয়ে হওক, সিহঁতে নিজৰ টেলেণ্টটো চিনি পাই পেলাই নিজৰ শিক্ষাটো নিজৰ ধৰণে লৈছে। তাৰপাছত আহি পৰিল কাষ্ট ছিষ্টেমটো। 60% পোৱা ল'ৰা এজনে এখন কলেজত ছিট পায়, ছেইম কলেজত 70% পোৱা ল'ৰাজনে ছিট নাপায়। আম্বেদকাৰে যি সময়ত কাষ্ট ছিষ্টেমটো ওলাইছিল সেই সময়ত বহুত দৰকাৰ আছিল আনটাচেবিলিটিৰ কাৰণে। আজিৰ সময়ত এই কাষ্ট ছিষ্টেমটো কি দৰকাৰ সেইটো কোনেও ক'ব নোৱাৰে। পাৰিলেতো জেনেৰেল কাষ্টক একো দিবই নোখোজে। তো কাষ্ট ছিষ্টেমটো আজিৰ সময়ত একো দৰকাৰ নাইতো। তো ভিডিঅ'টো এইখিনিলৈকে আছিল। যিসকলে ভিডিঅ'টো চাই ভাল লাগিল তো ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।